সকলোকে নমস্কাৰ জনাইছো আৰু স্বাগতম জনাইছো মোৰ চেনেললৈ। মই আজি লৈ আহিছো আমাৰ যিখন এবাৰ বিদ্যালয় অনলাইন স্কুল ইভালুৱেশ্যন ফৰ্ম ফিল আপ কৰিব লাগিব সেইখন কেনেদৰে কৰিব তাৰ বাবে আপোনালোকক ইতিমধ্যে যেটো লিংক দিয়া হৈছে সেই লিংকটো আপোনালোকে গুগলত টাইপ কৰি সাৰ্চ কৰিব লাগিব gunotsov2024.in হেইটো সাৰ্চ কৰাৰ পিছত আপোনালোকৰ যেটো গুণোৎসৱৰ পেজ সেই পেজটো আহি যাব য'ত আপোনালোকে শিক্ষামন্ত্ৰী ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মেছেজ পাব লগতে আৰু আমাৰ গুণোৎসৱ 2024 ৰ থিম সংটো আপোনালোকে তাতে দেখা পাব। আপোনালোকে সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ পিছত আপোনালোকে এই পেজটো দেখা পাব। ইয়াতে আপোনালোকে বাওঁহাতে ওপৰলৈ আপোনালোকে লগইন অপচনটো দেখা পাব। বাওঁফালে ওপৰলৈ দেখিছে লগইন অপচনটো কমলা কালাৰত আছে। এই তাতে ক্লিক কৰি দিলে আপোনালোকৰ এটা পেজ আহি যাব। এই পেজটোৰে ষ্টেট লগইন, ডিস্ট্ৰিক্ট লগইন, ব্লক লগইন, এক্সটাৰ্নাল ইভালুৱেটৰ লগইন, স্কুল লগইন থাকিব। তাতে আপোনালোকে স্কুল লগইনত ক্লিক কৰি দিব লাগিব। স্কুল লগইনত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ অটোমেটিক্যালি আহি যাব পাৰে বা নাহিলে স্কুল লগইনত ক্লিক কৰি দিব তাৰ পিছত এনেদৰে আহিব। ইয়াতে আপোনালোকৰ দেখাই আছে যে আপোনালোকৰ যি বিদ্যালয়ৰ যেটো ইউজাইজ কোড সেই ইউজাইজ কোডটো ইউজাৰ আইডি হিচাপে আৰু ডিফল্ট পাছৱৰ্ড হিচাপে অৰ্থাৎ প্ৰথমবাৰ লগইন কৰিবলৈ আমি পাছৱৰ্ড হিচাপে ইউজ কৰিব পাৰিম। হেইটো কিটা আপোনালোকে তাতে এন্ট্ৰি কৰি অৰ্থাৎ নিজৰ বিদ্যালয়ৰ ইউজাইজ কোডটো এন্ট্ৰি কৰি আপোনালোকে কি কৰিব পাৰিব লগইন কৰিব পাৰিব। লগইন কৰাৰ পিছত আপোনালোকে সেই পাছৱৰ্ডটো আপোনালোকে চেঞ্জ কৰিব লাগিব। তাৰ বাবে আপোনালোকে লগইন বাটনত ক্লিক কৰি দিলে আপোনালোকে এই অপচনটো দেখা পাব। চাওঁচোন আহক। এই বিদ্যালয়খনৰ মই ইউজাৰ আইডি আৰু ইউজাইজ কোড দি আমি সাবমিট কৰিছো, লগইন কৰিছো। লগইন কৰাৰ পিছত আপোনালোকৰ এনেদৰে আহি গৈছে। দেখিছে এন্টাৰ নিউ পাছৱৰ্ড টু কন্টিনিউ। দুবাৰকৈ হেতু নতুন পাছৱৰ্ডটো আমি বহাই দিব লাগিব। যিকোনো ধৰণৰ পাছৱৰ্ড দিব পাৰে, খালি পাহৰি নাযাব। যিকোনো ধৰণৰ পাছৱৰ্ড দি আপোনালোকে চেঞ্জ পাছৱৰ্ডত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে আপোনাৰ বিদ্যালয়ৰ যিখন স্কুল ইভালুৱেশ্যন ফৰ্ম এই স্কুল ইভালুৱেশ্যন ফৰ্মখন ইয়াতে আহি গৈছে। দেখা পাইছে। ইয়াতে আপোনালোকৰ প্ৰথম পেজত 13টা যি আমাৰ পইণ্ট আছিলে সেই 13টা পইণ্ট আহিব। কোৰ্স স্কলাষ্টিক এক্টিভিটি এণ্ড আদাৰ এৰিয়াজৰ সহবিদ্যায়তনিক দিশৰ সেই 13টা আহিব। তাৰ পাছতে আপোনালোকে হেতু তাত ইয়েস নো, ইয়েস দিলে ইয়েস, নো দিলে নো, প্ৰতিটো পইণ্টৰ এগেইনষ্টত ইয়েস নো কৰি আপোনালোকে নেক্সট কৰিব লাগিব। তাৰ পাছত আপোনালোকৰ সেকেন্ড পেজত আহি যাব কোৰ্স স্কলাষ্টিক পাৰ্টিসিপেশন, কমিউনিটি পাৰ্টিসিপেশন আহি যাব। তাত আপোনালোকে ইয়েস নো কৰি প্ৰতিটো পইণ্টতে আপুনি ইয়েস বা নো কিবা এটা হলেও দিব লাগিব। তাৰ পাছতে আপোনালোকে নেক্সট কৰি দিব লাগিব। নেক্সট কৰাৰ পাছত থাৰ্ড পেজত আহিব ইনফ্ৰাষ্ট্ৰাকচাৰ পাৰ্টটো। তাতো ঠিক তেনেদৰে আপোনালোকে প্ৰতিটো পইণ্টতে ইয়েস হলে ইয়েস নহলে নো কৰি আপোনালোকে সাবমিট কৰি দিব লাগিব। সাবমিট কৰাৰ পাছত আপোনালোকৰ এখন ফৰ্ম সাবমিট কৰা হৈ যাব আৰু তাৰ পাছতে আপোনালোকৰ স্কুল ইভালুৱেশ্যন কমপ্লিট হৈ যাব। এইখন এক্সটাৰ্নাল ইভালুৱেশ্যনৰ দিনা আহি তেওঁ পুনৰ নিজৰ একাউণ্টৰ পৰা ভেৰিফাই কৰিব, নিজৰ লগইন আইডিৰ পৰা ভেৰিফাই কৰিব আৰু তেওঁ কোনোবা যদি ভুলকে দিয়া আছে বুলি ভাবে তেওঁ তেতিয়ালে হেতু ইয়েস টু নো বা নো টু ইয়েস কৰিব পাৰিব। আশা কৰিছো স্কুল ইভালুৱেশ্যনটো আপোনালোকে এইদৰে সহজে কৰিব পাৰিব।